এভৰিৱান কি খবৰ বহু দিনৰ মূৰত এটা মিনি ব্লগ লৈ আহিছোঁ আৰু এতিয়া মই আহি আছোঁ কলেজ আজি মানে বতৰটো কি কম ইমানেই গৰম আৰু এয়া মই আহি পাই গ'লোহি কলেজ আহি পাই আকৌ এফালে পুৰা ভাগৰ মাৰি আছোঁ মানে এতিয়া আমি এক্সাম দিবলৈ যাম আৰু মানে আজি ইমানেই গৰম কি কম কিন্তু কাৰেণ্টটো নাই কলেজত বাৰু যি কি নহওক আৰু এইফালে ইহঁতবোৰে প্ৰেক্টিকেল কৰি আছে মানে প্ৰেক্টিকেল বুকবিলাক বনাই আছে যিহেতু এতিয়া এক্সাম দিবলৈ যাব লাগিব এক্সাম শেষ কৰি আৰু ৰৈ থকা নাই এইফালে ধুনীয়াকৈ চিকেন চাউমিনে দি পেট পূজাটো কৰি ল'লোঁ তাৰপিছতে এতিয়া মই গৈ আছোঁ ঘৰলৈ বুলি কিন্তু মই ঘৰলৈ বুলি আহিহে আছোঁ ঘৰ গৈ পাবলৈ এতিয়াও বহুত টাইম আছে কাৰণ মই এই ৰাস্তা কাষত থকা ধুনীয়া দোকানকেইখনত যদি সোমাই নাযাওঁ কেনেকৈ হ'ব বাৰু আজি আমাৰ ঘিলামৰাত চাৰ্কল অফিচৰ ফ্ৰণ্টতে এখন ফুড চালাড অপেনিং কৰা হৈছিলে তো তাতো মই টেষ্টটো ল'লোঁ আপোনালোকেও আহিব তাৰপিছতে মই গৈছিলোঁ প্ৰেক্টিকেল বুকবিলাক মানে বাইণ্ডিং কৰাবৰ কাৰণে যিহেতু মই কৈছিলোঁ আমাৰ প্ৰেক্টিকেল এক্সামবোৰ হৈ আছে আৰু এইফালে ধুনীয়াকৈ মই বাইণ্ডিংটো কৰাই ল'লোঁ ঘৰত আহি আকৌ লগে এইফালে আম কাটিলোঁ মানে আচাৰ বনাবৰ কাৰণে খাবলৈতো ভাল বাৰু কৰিবলৈ অকণমান দিগদাৰ আছে আজিৰ দিনটোৰ একেবাৰে শেষৰ কামটো হ'ল মোৰ মাখি মৰা মানে আমাৰ ঘৰত ইমানেই মাখি হৈছে ৰাইজ কি ক'ম আৰু বহুত বেছি মাখি হৈছে এইফালে মাখি অলপ মাৰি ল'লোঁ বাৰু আজিলৈ আহিছোঁ নেক্সট এটা ভিডিঅ'ত আকৌ লগ পাম বাই।